হাতে হাতে কুকুৰা চৰাই লৈ আগবাঢ়িছে একাংশ লোক। জেঠমহীয়া প্ৰখৰ ৰ'দকো নেওচি বীৰ দি বাট নোপোৱা ভিৰ। কিন্তু কিয়? আপোনালোকৰ কৌতূহল শেষ হোৱাৰ পূৰ্বেই চাই লওক এই দৃশ্য। এই দৃশ্য দুধনৈৰ নিকটৱৰ্তী চিলুক আখাৰা পাৰাৰ। প্ৰতি বছৰে জেঠ মাহত খেতি বাতি ভাল হ'বলৈ আৰু বেমাৰ আজাৰৰ পৰা ৰক্ষা পাবলৈ ৰাভা জনগোষ্ঠীৰ লোকসকলে এখন সৰু পাহাৰত অনুষ্ঠিত কৰি আহিছে খকচি পূজা। আমাৰ খকচি পূজা হয়, এইটো আমাৰ ঠিক বহাগ জেঠত হয়। এইটো হ'ল আমাৰ ৰাভাৰ পৰম্পৰা হিচাপে ইয়াতে চলি আছে। ইয়াতে ধৰক আমি কিছুমান পাবৰ কাৰণে কিছুমান মনৰ আশা, সেইটো আশা বান্ধি লৈ কিছুমান কুকুৰা লৈ তাৰ মনত সেইটো ইয়াত আহি উচৰ্গা দিয়ে। তাৰপিছত খকচি দেৱীক কুকুৰা বলি দি এনেদৰে সকলোৰে মংগল কামনা কৰা পূজা অৰ্চনা চলি আহিছে অতীজৰে পৰা। বিভিন্ন জায়গাত বাইশ হিচাপে পূজা কৰে, আমি ইয়াতে খকচি হিচাপে পূজা কৰোঁ। আৰু খকচিটো আমাৰ লক্ষী দেৱী হিচাপে পূজা কৰা হয়। আৰু আমি কৃষি কৰ্ম কৰাৰ আগত মানে বসন্ত কালৰ সেই জেঠ মাহত এই খকচি পূজাটো কৰা, আৰু খকচি পূজা কৰাৰ পিছতহে আমাৰ এই কৃষি কৰ্মত আমি নিয়োজিত হওঁ। আৰু আগতে যিহেতু নৰঙা ওলাইছিল, আজিকালি নৰঙা ওলোৱাৰ ঠাই নাই। সেই খকচি পূজা কৰাৰ পিছতহে নৰঙাত আমি নৰঙাৰ কাম কৰা হয়। দেৱীক সন্তুষ্ট কৰিবলৈ পূজা অৰ্চনাৰ লগতে ৰাভা জনগোষ্ঠীৰ লোকসকলে প্ৰদৰ্শন কৰে খকচি, পাথাৰ, হামজাৰ আদি নৃত্য। Next, Jan Barta.